হাই মোৰ নাম ভূমি আৰু মই আপোনালোকৰ আগত এটা বহুত ধুনীয়া সলিউশন লৈছো আপোনালোকৰ বাৰু স্কিন প্ৰবলেম হৈছে নেকি যদি স্কিন প্ৰবলেম হৈছে খজুৱতি হওক বা পিম্পলছ হওক এটসেট্ৰা যদি খৰৰ পৰা আদি কৰি অকল এই বেমাৰ বুলিয়ে নহয় আপোনালোকৰ যিকোনো পৰীক্ষাই হওক বা যিকোনো বেমাৰৰ সলিউশনৰ বাবে আপোনালোকে এতিয়াই আহক চাংচাৰীত থকা এইমছ খনলৈকে এইখনে হৈছে অসমৰ ভিতৰত নাম্বাৰ 1 মেডিকেল যিখন মেডিকেলত আপোনালোকক কম টকাত ধুনীয়াকৈ এটা চিকিৎসা কৰি দিব এতিয়া আপোনালোকক মই ভিতৰত গৈ পেলাই দেখাওক কি কিনো কৰিব লাগে এখন ইয়াতে টোকেন দিব এটা আৰু টোকেনৰ সহায়ত আপোনালোকে এখন বহি বনাব লাগে আৰু প্ৰথমতে গৈ এই হলটো দেখা পাব হলটো দেখাই ডাঙৰ যে সাইনবোৰ্ডখন দেখা পাইছে তাত গোটেইখিনি লিখা হৈ থাকে যদি আপোনালোকে অনলাইনৰ কাম জানে তেতিয়াহলে নিজে কৰিব যদি নাজানে তেতিয়াহলে আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিটো নম্বৰ আছে সেই নম্বৰটো লৈ যাব আৰু আধাৰ কাৰ্ডখন লৈ যাব তেতিয়া তেওঁলোকে কৰি দিব আপোনালোকে ধুনীয়াকৈ লাইন ধৰিলে হ'ল তাৰপিছত আপোনালোকৰ লাইন ধৰি যদি ভোক লাগে তেতিয়াহলে খাব পাৰিব ধুনীয়াকৈ এখন ভিতৰতে কেণ্টিন আছে আৰু তাৰপিছত এইখন বুট আপোনালোকে ল'ব লাগিব লাইন ধৰি পেলাই য'ত আপুনি দেখাব সেই নম্বৰটো এটা টিকট মাৰি দিব আপোনাৰ বয়সটো আৰু লগতে আপোনাৰ গোটেই ফৰ্মখিনি ফিলআপ কৰি দিব আপোনালোকে যদি নাজানে তেওঁলোকে নিজে ফিলআপ কৰি দিব সেই এপছটোৰ দ্বাৰা টোকেন নম্বৰটো হয় যিখন বহি বনালে সেই বহিখন আকৌ ধুনীয়াকৈ লৈ যাব য'ত আপুনি দেখাব তাত জমা দিব আৰু জমা দিয়াৰ অকণমান পাছতে আপোনালোকক মাতিব ডক্টৰৰ ওচৰত যাব লাগে ধুনীয়াকৈ ডক্টৰৰ ওচৰত দেখাব আৰু দেখুৱাৰ পিছত ধুনীয়াকৈ লিখি দিব যে কি মেডিচিন আপোনালোকক লাগিব টেনশ্যন নল'ব বেছি মেডিচিন লিখি নিদিয়ে অকণমান মেডিচিনে লিখি দিয়ে তাৰ আৰু মেডিচিনখিনিৰ বাবে আপোনালোকে ক'তো বেলেগত যাব নালাগে এইমছ মেডিকেল কলেজৰ ভিতৰতে এখন ধুনীয়া ফাৰ্মাচী আছে যাত 25% ডিছকাউণ্ট দিয়া হয় তাতে লৈ ল'ব আৰু যদি তাত নাপায় মেডিচিন তেতিয়াহ'লে আপোনালোকে চাংচাৰীৰ ওচৰতে যিমান মেডিকেলৰ দোকান আছে ফাৰ্মাচীৰ দোকান আছে সেইখিনিৰ পৰাই লৈ ল'ব কাৰণ তাৰ বাহিৰে আৰু বেলেগত তাত দিয়া মেডিচিনখিনি পোৱা নাযায় আৰু সেইখিনি লোৱা হোৱাৰ পিছতে আপোনালোকে ধুনীয়াকৈ এখন পাৰ্কত যাব আৰু পাৰ্কত যাই পেলাই মনটো শান্তি কৰি ঘৰত গুচি আহিব আৰু এতিয়া বোলক আপোনালোকক দেখাওঁ অকণমান ৰাতিৰ ভিউটো এতিয়া ভাবকচোন এই মেডিকেলখন আমাৰ গুৱাহাটীত অহাৰ বাবে কিমানখিনি সুবিধা হৈছে আপোনালোকে যদি জিএমচিত গৈ ভাগৰি পৰিছে তেতিয়াই এইমছত যাব আৰু এইমছত এনেকুৱা এটা ভয় খাবলগীয়া কথা নাই যিকোনো নোৱাৰিলেও আপোনালোকক ধুনীয়াকৈ দেখাই দিয়াৰ কাৰণে তেওঁলোকৰ এটা ষ্টাফ আছে আৰু ষ্টাফটোৱে আপোনালোকক দেখাই দিব আৰু এখনৰ পিছত এখন এটাৰ পিছত এটা প্ৰচেছ কৰে বোলে তেওঁলোকেতো স্ক্ৰীণত দিয়াৰ উপৰিও তেওঁলোকে ধুনীয়াকৈ কৰ্মচাৰীও ৰাখি থৈছে আৰু আজিলৈকে বাবে আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি আৰু কিবা এটা হ'লেও জানিব পাৰিছে থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো চোৱাৰ বাবে